নমস্কাৰ পাঞ্জাৱৰ লুধিয়ানাৰ GAG খালসা কলেজত অনুষ্ঠিত হোৱা 9 ছিনিয়ৰ পেঞ্চাক চিলাত চেম্পিয়নশ্বিপত অসমৰ দলে এটা সোণৰ, দুটা ৰূপৰ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। মাষ্টাৰ শাখাত ভাস্কৰজ্যোতি ডেকা ডাঙৰীয়াই গ'ল্ড পাইছে আৰু ডক্টৰ মেহবুব ৰহমানে চিলভাৰ পাবলৈ সক্ষম হৈছে আৰু ছিনিয়ৰ বয়জ শাখাত দিবাকৰ ৰাফাই চিলভাৰ পাবলৈ সক্ষম হৈছে। লগতে গাৰ্লছৰ শাখাত জোনমণি মুছাহাৰীয়ে ব্ৰঞ্জ পাবলৈ সক্ষম হৈছে। দেশৰ আগশাৰী খেলুৱৈসকলৰ লগত অসমৰ খেলুৱৈ খুব টক্কৰ দিব লগা হৈছে আৰু এটা উল্লেখযোগ্য ঘটনা এই প্ৰতিযোগিতাত আমি দেখিবলৈ পাইছোঁ যে যিসকল এছিয়ান গেমছত খেলিছিলে বাখা ইণ্ডিয়াৰ পেঞ্চাক চিলাতৰ খেলুৱৈসকলো ইয়াত পৰাজয়বৰণ হ'বলগীয়া হৈছে। এইটো খুব লেখতলগীয়া কথা আছিলে। গতিকে আমাৰ অসমৰ যিসকল খেলুৱৈ আছিলে তেওঁলোকৰ প্ৰত্যেকগৰাকী খেলুৱৈ ইণ্ডিয়াৰ ভাৰতবৰ্ষৰ আন্তৰ্জাতিক পৰ্যায়ৰ খেলুৱৈৰ হাতত পৰাস্ত হ'বলগীয়া হৈছে। প্ৰায়খিনি খেলুৱৈ কোৱাৰ্টাৰ ফাইনেললৈকে উপনীত হৈছে আৰু সকলোৰে খেল সুন্দৰ আছিলে আমি দেখাত। ধন্যবাদ। মই ভাস্কৰজ্যোতি ডেকা, পঞ্জাৱৰ লুধিয়ানাত অনুষ্ঠিত এই নেশ্যনেল পেঞ্চাক চিলা চেম্পিয়নশ্বিপৰ মাষ্টাৰ শাখাত মই সোণৰ পদক লাভ কৰিছোঁ 90 পৰা 95 কেজি বিভাগত। প্ৰথম খেলত মই কেৰালাৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিছোঁ আৰু দ্বিতীয় খেলত কৰ্ণাটকৰ পুলিচ বিভাগৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিবলৈ সক্ষম হৈছোঁ। খুবেই ভাল লাগিছে ইয়ালৈ আহি আৰু নিকট ভৱিষ্যতত আমি অসমৰ পৰা আৰু কিছু সাফল্য লাভ কৰিবলৈ সক্ষম হ'ম বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। জয় অসম। নমস্কাৰ, মই ডক্টৰ মেহবুবুৰ ৰহমান, চিলভাৰ পাবলৈ সক্ষম হৈছোঁ। প্ৰথমবাৰ নেশ্যনেল ডেবিউ আছিলে পেঞ্চাক চিলাটত। চিকিৎসক হিচাপে মানে খেলটো প্ৰেক্টিচ কৰিবলৈ বহুত দিগদাৰ হৈছে, তথাপিও আৰু এইবাৰ চিলভাৰ পাবলৈ সক্ষম হৈছোঁ। তাকে মই বহুত সুখী। উঠি অহা প্ৰজন্মক এই মেছেজ দিব খোজোঁ, তেওঁলোকে যেন এইটো গেম ভালদৰে লয় আৰু মানে আগলৈ লৈ যায়। ধন্যবাদ।